অভাৱৰ হকা পাবনে শ্ৰমজীৱীসকলে? কপালৰ ঘাম মাটিত পেলাই নিজৰ দৈনিক হাজিৰাৰে পেটৰ ভাতমুখী যোগাৰ কৰা শ্ৰমিকসকল এতিয়া আলৈ অথানি। লকডাউনে এওঁলোকৰ জীৱনলৈ নমাই আনিছে অমানিশা। আজ্ঞাধুৰিষ্ঠিত আৰ্ট ফিল্ডিঙৰ শ্ৰম শ্ৰেণীৰ পেটৰ ভাতমুখী কাঢ়ি নিলে এই লকডাউনে। অৱশ্যে লকডাউন প্ৰয়োজনীয়তা অনিবাৰ্য যদিও শ্ৰমিক শ্ৰেণীৰ এই দুখ সঁচাকৈয়ে শোকাব অৱস্থা। অত্যাৱশ্যকীয় অভাৱে এক শোকাকুল পৰিৱেশ সৃষ্টি কৰি তুলিছে। খাদ্য নাটনিৰ লগতে প্ৰয়োজনীয়খিনিৰ অভাৱ শ্ৰমিক শ্ৰেণীৰ মাজত দুৰ্যোগ কঢ়িয়াই আনিছে। অৱশ্যে মালিকসকলে সাধ্য অনুসৰি সহায় কৰিছে যদিও এতিয়া যেন তেওঁলোকৰো হাত সুদা হৈ আহিবলৈ ধৰিছে। এই ক্ষেত্ৰত চৰকাৰে শ্ৰম শ্ৰেণীক কিবা সহায় কৰিবনে? অৱশ্যে সেয়া চিন্তনীয়। এই বিষয়ৰ কোনো কামৰ লগত আমি জড়িত নহয়। আমি মানে কি এয়া চৰকাৰী কিছুমান আমি আৰ্ট ফিল্ডিঙৰ কাম ব্যৱহাৰ কৰি আছিলোঁ, কাম কৰি চলি আছিলোঁ, জীৱিকা নিৰ্বাহ কৰি চলি আছিলোঁ। মানে কি সেই কামটো আজি মানে কি আমি এমাহো নাপালোঁ কামটো কৰিবলৈ। আমি নিজে মানে কি জড়িত হৈ পেলাই আমি আমিনগাঁৱৰ পৰাই আমাৰ এই বৃহত্তম মানে জালুকবাৰী সমষ্টিৰ বৃহত্তম মানে কি আমিনগাঁও, আগিয়াধুৰি, দদৰা, শিঙিমাৰী আজি গোটেই অঞ্চল ধৰি মানে যিবিলাক মানে কি উঠি অহা যুৱকে মানে কি কামটোৰ লগত জড়িত হৈ আছে, গোটেইখিনি মানে কি আজি মানে কি নিচহীন মানে উপায়হীন হৈ পৰিছে। মানে কি মধ্যবিত্তৰ ফালৰ পৰা মানে কি আমি একো চৰকাৰৰ পৰা একো সাহায্য পোৱা নাই। মানে কি আমি যিমানখিনি মানে কি আমাৰ লেবাৰ, ড্ৰাইভাৰ যিবিলাক মানে কি কৰ্মচাৰী আমি মানে কি এই কামটোৰ লগত জড়িত হৈ আছোঁ, এতিয়া মানে কি আমাৰ মানে কি সিহঁতক দৰমহা দিবলৈকেও মানে কি আমাৰ সক্ষম নোহোৱা হৈ গৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ 365।